বেয়া কথা নিজৰ ছোৱালী বৰখীয়া কিহে পুৰণা চাউল কি চাইছে বয়সৰ প্ৰতি মন দিয় দেখছি না বাছত উঠি দুৰুকি চকুৰ ভাই আমি যি পিছফালে বহি আছো সিহঁতৰ খবৰেই নাই ডেকা ল'ৰা ছোৱালী এতিয়া ফূৰ্তি নকৰি কেতিয়া কৰিব হয়ো সিহঁতক দেখলি ডেকা কালক লগি ঘূৰি যাবৰ মন যায় কিয় মানে তালা কেইদিনমান পিছত জন্ম হলেও ভাল আছিল কিয় জানিছি না তেতিয়া মুন্য বোলাটো জাগাত মই থাকলো হয় চাধা অলপ হ'ব নেকি লওক আপুনি ইয়াতে থাকে হয় আপুনি আকৌ মই দেৰগাঁৱত তেনেহলে আপুনি বাহিৰে বাহিৰে কইনা ঘৰৰ পৰা যাব পাৰিব একেবাৰে ঘৰে পামগৈ নহয় বসন্ত আপোনাৰ কি হয় বসন্ত তেনেকে একো নহয় মানে আমাৰ এই বসন্তৰ মোমায়েকৰ ঘৰৰ ওচৰতে আমাৰ ঘৰ তাতে আকৌ সৰুৰে পৰা চিনাকি হয় নেকি কইনাৰ ঘৰ পাওঁতে আকৌ কিমান সময় লাগিব গুৱাহাটী ট্ৰেফিক জামত দিন নাফাচো সেই তেনেহলে 5 ঘণ্টা মানে 5 ঘণ্টা হয় আচলতে বুজিছে গুৱাহাটীত ৰাজধানীখন পাতিয়েই ভুল কৰিলে আচলতে ৰাজধানীখন আমাৰ এই আপাৰ আসামৰ ফালে মানে আমাৰ এই যোৰহাটৰ ফালে হ'ব লাগিছে কি কলা আপুনি কি কলা ৰাজধানীখন ক'ত হ'ব লাগিছিল ওপৰ আসামত পেট ধৰা নাই নহয় এখেতো আকৌ কি হ'ল মানে যি হ'ব লগা আছিল চব হৈছে কি চব হৈছে এই আপোনালোকৰ ফালে চব কৰি লৈছে কি কৰি লৈছো কি কৰি লৈছো কওঁ না কওঁ হেৰি অসমৰ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত কাজিৰঙাখন ক'ত আপাৰ আসামত আৰু অসমৰ প্ৰতীক চিহ্ন কি গড় ক'ত পায় কাজিৰঙাত ইয়া নাই এই জন্তু দা সিও যায় লাহে লাহে সেইকাৰণে আমাৰ অসমো গেছি ৰহাত তল হেৰি অসমৰ বানপানীটোক প্ৰতীক চিহ্ন কৰি কিয় ল'ব নলিয়া সেইটো নকৰে কিয় কৰব সেইটো যে আকলাই আপাৰ আসামৰ নহয় তাতে মোৰ কি দুখ কিয় নহব দুখ আছে আচ্ছা সেই ৰাজ্য এখনৰ মূল মানুহজন কোন মুখ্যমন্ত্ৰী হয় না আৰু মুখ্যমন্ত্ৰী গিলা কৰিব হয় চব ওপৰ আসামৰ যিও লয়াৰ আসামত 2-1জন হয় এসপ্তাহতে তাক লেংচেং মাৰি বগৰাই ভাল হয় গতিকে ওপৰ আসামৰ মুখ্যমন্ত্ৰীৰ ওপৰ আসামৰ চিন্তাধাৰা আপোনাৰ চিন্তাধাৰা বৰ লোহে বৰ ঠেক মনৰ মানুহ আপুনি আপোনাৰ লগত কথা কোৱাতকে নপতাই ভাল কথা পাতিব নালাগে কাণ দুখন দি শুনি থাকো কিন্তু হাল্লা কৰি আছে গাড়ীৰ ভিতৰত কি কথা কথা বাদ দে না কিয় বাদ দিম হাল্লা কৰি আছে কিয় বাদ দিম বিয়া খাবা আহিছো আচ্ছা তহঁতেই শুন তহঁতে কথাষাৰ শুন কলি বেয়া হয় আজি অসমৰ নৃত্য বুলি কলি চকুৰ আগত কি ভাঙি আহে বিহু হয় না বিহু আৰু বিহুটো কৰ ওপৰ আসামৰ গল্পেৰে নৃত্যটোক ললি কি আপত্তি আছিল নলয় আপোনাৰ মাতটো বৰ টেংটেঙীয়া যেন টিং এখনত শিলে কাহে মাৰি দিছে আপোনাৰ লগত কথা পতাতকে নপতাই ভাল কি কথা পতাতকে নপতাই ভাল আপুনি মোক ফাল্টু মানুহ বুলি ভাবছে নেকি আপুনি ফাল্টু হয়তো আপুনি ফাল্টু বুলি কৈছে খোচাত নকৰবা নান্দা আপুনি মোক মাৰিলে আজি মই তহঁতে বেয়া নাপি মোৰ ভুল হব পাৰে কথা কোৱাৰ হয় মোৰ ঘৰ দেৰগাঁৱত বুজিছে দেৰগাঁৱটো কি দেৰগাঁও মোৰো ঘৰ ভুংলাহাটী গোটেইখন ফুটাই আৰু নিজৰ জেলাই হৈছে কি দেখোন 2 হবাই নোৱাৰে কি কৰিব
আকৌ নকৰো কি কৰিব যি কৰিব লাগে তহঁতে নিজে কি কৰিব চাই ল'ম হে চাও আজি চান্স পাইছে তোমাৰ চাই ল'ম নামাতি এই বলে কাঞ্চা নকবি দে কাঞ্চা নামাতি দে ভাইটি বুলি কলে তোৰ তহঁতক নমস্কাৰ কৰিছো তাৰা নামাতি মোৰ ভুল হৈছে মোক মাফ কৰি দিব বাস বাস হালা নকৰিবি হৰি কিহৰ লোৱাৰ আছাম আপাৰ আছাম ভাগ ভাগ কৰেহে আৰু কাজিয়া কৰিবলৈ এইখন বিধানসভা নেকি বিধানসভা আৰু লোকসভাতে মানুহে এনেকৈ কাজিয়া কৰে আৰু তই ৰাজধানী কথা উলিয়াব লাগে কেলে হে ৰাজধানী য'তেই নাথাকক কিয় তোৰ কি আহে যায় নহয় কথাটো দে তই চিৰিয়াছলি লোৱা নাছিলো নহয় এখেতেহে কথাটো কিবা কৰবাৰ পৰা কৰবালৈ লৈ গল এখেতে কৈছে আমাৰ ফালে হেনো চব হ'ল তেখেতসকলৰ ফালে একোৱেই হোৱা নাই হেৰি আমাৰ ফালেনো ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং হৈছে মাজুলী দেখোন অনবৰতে ডুবিয়াই থাকে আপোনাৰ সবে কাজিয়া কৰিব লাগে নে ফূৰ্তি কৰিব লাগে অকণো কাণ্ড জ্ঞান নাইকিয়া আপুনি কাৰ কাণ্ড জ্ঞান নাই বুলি কৈছে হে কাণ্ড জ্ঞান থকা কাৰণেতো কথাখিনি কৈছো ৰ'বহে মনে মনে থাকক হেৰি কি মনে মনে থাকক হে কি মনে মনে থাকক ছাৰ মোৰে ভুল হৈছে